हेलो फ्रेंड्स डॉलीज क्रिएशन चैनेलলৈ স্বাগতম জনাইছো। আজি মই বগৰীৰ আচাৰৰ এটা ৰেচিপি লৈ আহিছো। আশা কৰো ৰেচিপিটো ভাল পাব। মই বগৰী 1 কেজি লৈছো আৰু বগৰীৰ ঠাৰিবোৰ গুচাই মই ভালদৰে ধুই লৈছো। তাৰ পিছত 1 ঘণ্টা মানৰ বাবে পানীখিনি শুকুৱাবলৈ এখন ট্ৰেত ধুনীয়াকৈ মেলি দিছো। 1 ঘণ্টা মানৰ পিছত বগৰীখিনি ধুনীয়াকৈ শুকাই গৈছে। তাৰ পিছত ভিডিঅ'টোত দেখুওৱা ধৰণে মই বগৰীখিনি কাটি লৈছো। এনেদৰে কাটি ললে ভিতৰত তেল মছলা ধুনীয়াকৈ সোমাই যাব আৰু খাবলৈও খুব টেষ্টি হ'ব। এতিয়া বগৰী কটা হৈ গ'ল আৰু এতিয়া মই ইয়াত এচামুচ নিমখ আৰু এচামুচ হালধি গুড়ি এড কৰিছো। তাৰ পিছত মই এইখিনি ধুনীয়াকৈ মিহলি কৰি লৈছো। ইয়াৰ পিছত বগৰীখিনি মই এটা ডাঙৰ পাত্ৰত লৈ লৈছো। তেতিয়া বগৰীখিনি শুকুৱাবলৈ সুবিধা হ'ব। মই যেহেতু বগৰী জ্বলা আচাৰ বনাম সেইবাবে মই জলকীয়া লৈছো। জলকীয়া প্ৰায় 30টা মান হ'ব আৰু জলকীয়াখিনি ধুই ৰ'দত শুকুৱাবলৈ দিছো। এতিয়া মই আচাৰৰ বাবে মছলাখিনি প্ৰস্তুত কৰিম। মছলাৰ বাবে মই লৈছো 2 চামুচ চফ গুটি, 2 চামুচ এজৱাইন, 4 চামুচ বগা বেহাৰ, 1 চামুচ কলা জিৰা, 4 চামুচ জিৰা আৰু 4 চামুচ ধনিয়া গুটি। এতিয়া এটা কেৰাহী গৰম হ'বলৈ দিছো। কেৰাহীটো গৰম হোৱাৰ পিছত মই আটাখিনি মছলা ইয়াত ঢালি দিছো। এতিয়া মছলাখিনি মই লৰাই একেবাৰে ল ফ্লেমত 5 মিনিট মান ভাজি ল'ম। এতিয়া 5 মিনিট হৈ গ'ল। ইয়াতকৈ আৰু বেছি ভাজিব নালাগে। তাৰ পিছত মই মছলাখিনি ধুনীয়াকৈ গৰমে গ্ৰাইণ্ড কৰি ল'ম। আনফালে বগৰীখিনিও ধুনীয়াকৈ শুকাই গৈছে। ইয়াতকৈ আৰু বেছি শুকুৱাব নালাগে। ইয়াৰ পিছত মই জলকীয়া কেইটা মাজেৰে কাটি দুফাল কৰি ল'ম। এতিয়া জলকীয়া কটা হৈ গ'ল। ইয়াৰ পিছত মই ইয়াত 2 চামুচ নিমখ এড কৰিছো। নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব। তাৰ পিছত 1 চামুচ ৰেড চিলি পাউডাৰ এড কৰিছো। এতিয়া মই গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি এড কৰিছো। তাৰ পিছত মই মিঠাতেল প্ৰায় 3 কাপ মান এড কৰিছো। মিঠাতেলখিনি মই আগতে গৰম কৰি লৈছো। তাৰ পিছত মই এইখিনি ধুনীয়াকৈ লৰাই দিছো আৰু বগৰীৰ আচাৰ একেবাৰে ৰেডি হৈ গৈছে। ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।